हेलो गाइज गुड मर्निंग आपनालोকৰ खबर কেনেকুৱা নিশ্চয় ভাল মোৰো ভাল আজি আহিলো একদম পুৰা আন্ধা পৰিৱেশত চাওঁ পুৰা আন্ধা হৈ আছে মহালয়াত ফুৰিব আহিছো এতিয়া বাজিছে 3টা ওলাই আহিলো আৰু আপোনালোকক মই দেখাম বুলি ভাবিছো চাব আৰু আপোনালোকৰ হেফলে তেনেকৈ যায় নে নাযায় আপোনালোকে কমেন্ট কৰি জনাব আৰু আমি যাবলৈ ওলাই আহিছো এই মানুহজন আমি খোজকাঢ়ি আহিলোঁ আধা বাট মানুহজনে গাড়ীখন লৈ আহিছে ক'ৰবাত খোজকাঢ়িব নোৱাৰিব পাওঁ বুলি পেলাই আৰু এতিয়া বলক গৈ থাকোঁ আপোনালোকক দেখাই থাকিম কি কি হয় কি কি নহয় আৰু চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ আহি আছোঁ আৰু খোজকাঢ়ি মায়ে কেনেকুৱা লাগিছে ভাল লাগিছে মায়েহঁতে আহি পোৱা নাছিল সেইকাৰণে এবাৰ আমাৰ ইয়ালৈ মাতিলোঁ আহিলে এতিয়া তাকে খোজকাঢ়ি গৈ আছোঁ এইবাৰ বহুত মানুহ কম বাৰু নাই গোটেই মানুহ ৰাস্তাত নধৰা হৈ থাকে এইবাৰ মানুহ কম হৈছে হ'লেও আহিছে আপোনালোকক যিমান পাৰোঁ দেখাম এতিয়া চাওক গৈ আছে একদম মানুহখিনি পূজাৰ নিচিনা একদম পূৰা মিঠাই কিনি আছে এয়া চাওক একদম মানুহ আহি আছে এয়া আধা মানুহ আহি আছে ঘৰৰ পৰা আধা মানুহ গৈ আছে এতিয়া আমি পালোঁ আহি জাগিৰোড হোটেল আমি এতিয়া ইমান জেগা খোজকাঢ়ি আহিছোঁ যিহেতু ঘৰত চাহ খাই অহা নাই এতিয়া ধুনীয়াকৈ ভাবিছোঁ চাহ মিঠাই অলপ খাই লওঁ আমি এতিয়া হোটেলত আহিছোঁ খাবলৈ কাৰণে হোটেলত যি নেকি জাগিৰোড পালোঁ আহি আমি খাবলৈ সোমালোঁ হোটেলত এতিয়া আপোনালোকক দেখাই দিছোঁ আমি কি কি খাওঁ খাওঁ আকৌ ৰাইজৰ আমাৰ মায়ে আজি দেখিব ধুনীয়া লাগিছে তামোল খাব পোৱা নাই না আমাৰ ঘৰত বেছিকৈ সেইকাৰণে ভাল লাগিছে কেনেকুৱা লাগিছে মায়ে মজা চাহ খোৱাহে খাম এয়া হ'ল মিঠাই এয়া হ'ল ৰসমলাই মই একদম মোৰ মানে প্ৰিয় ৰসমলাইটো বহুত ভাল পাওঁ
সেইকাৰণে খাম এতিয়া আৰু মজা চা এতিয়া খাই লওঁ আৰু দেখাম আৰু কি কি আমি এতিয়া খাওঁ আৰু ধুনীয়াকৈ মজা হৈ আছে এতিয়া পৰে ঘৰত যোৱা ভাল খাই খাই আদায় হৈ গ'ল এতিয়া চাহ অৰ্ডাৰ দিছোঁ চাহ খাম আমি আৰু এয়া হ'ল গৰম লাডু এই আগত বহুত মানুহ আছে বোলে চাওঁ বোলে এয়া হ'ল জাগিৰোডৰ অভাৰব্ৰিজটো নতুনকৈ বনাই থকা হৈছে চাওক ব্ৰিজৰ ওপৰলৈ মানুহখিনি আহি আছে আৰু এখন হ'ল জাগিৰোডৰ বজাৰখন ইয়াতে বহে দেওবাৰ বজাৰ আৰু এইফালে চাওক তলদিগি একদম পূৰা মানুহ গৈ আছে মানুহে একদম দেখি কিমান ভাল লাগিছে চাওকচোন এনেকৈ এইখন নতুন ব্ৰিজখন জাগিৰোডত বনাই আছে হৈছে আৰু অলপমান বাকী আছে গৈ আছে এইফালে আকৌ এইফালে এইটো ডাউন চাইডত চাওক বহুত মানুহ আহি আছে ই চাওক আপোনালোকে অলপ মই জুম কৰি দেখাইছোঁ চাওক বহুত মানুহ আহিছে আমি এতিয়া হোটেলৰ পৰা খাই কৰি আহিলোঁ আহি পেলাই এতিয়া অলপ ভিডিঅ' কৰি আছোঁ জাগিৰোডৰ অভাৰব্ৰিজখন কিমান বাকী আছে আপোনালোকক মই দেখাই আছোঁ বেক কেমেৰা কৰি চাব মহালয়ত খোজকাঢ়িব আহিলে বিঘিনি নাশ হয় আৰু বেমাৰ আজাৰ নাইকিয়া হয় ভাল আৰু সেইকাৰণে আহে মানুহ ঘৰৰ পৰা এতিয়া 13 কিলোমিটাৰ আহিলোঁ খোজকাঢ়িবলৈ আৰু এতিয়া যাই আছোঁ ঘৰলৈ আৰু মেইন জাগিৰোড পালোঁহি আমি আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু চাওক আহি আছে মানুহবিলাক আমি গৈ আছোঁ মানুহখিনি ভাল লাগিছে দেখিবলৈ আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এইফালে চাওক মানুহ আহিয়ে আছে আমি এতিয়া ঘৰলৈ উভতি যাম আৰু গৈ থাকোঁ
আহি পালোঁ, ঘৰ পালোঁ, আহি কৰি লৈ গা পা ধুই ৰেডি হ'লোঁ আৰু গুৱাহাটীত গৈ আছোঁ কাপোৰ কেইটামান কিনিবলৈ কাৰণে। আপোনালোককো দেখাম মই। দবাই পেলাই ল'ব লাগিব আজি গুৱাহাটীত কাপোৰ এযোৰমান ল'ম আৰু কিবা কিবি ল'ম আৰু আপোনালোকক দেখাম। আৰু ভণ্টিহঁত আহিছে, ভণ্টিকো লাগে বোলে কাপোৰ। মই ভাবিছিলোঁ এইবাৰ মই অকলে পূজাত কাপোৰ ল'ম আৰু তাইক নিদিওঁ, কিন্তু কি হ'ব, ভিনিয়েকক একদম জুজুবস্তি মানে কাপোৰ লাগিবই, সেইকাৰণে মানে একদম কাপোৰ দিবই লাগিব। আৰু এতিয়া গৈ আছোঁ, এতিয়া টেম্পু আহিলে এইফালে আছে, ৰাস্তাত ৰখি আছে, আপোনালোকে দেখা নাই বাৰু। আৰু লগতে এতিয়া যাই থাকোঁ, আপোনালোকক দেখাম কি কি হয় কি কি নহয় দেই।